হেল্ল' বন্ধুসকল, নমস্কাৰ। আজি মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহোঁতে আচলতে অকণ মোৰ দেৰি হৈছে। আজি বুলি নহয়, এই দুদিনমানৰ পৰা অকণ মই আহোঁতে মোৰ দেৰি হয়। আজি মই মোৰ মেখেলা চাদৰ পিন্ধি মই আজি আপোনালোকৰ ওচৰত মোৰ ভিডিঅ'টো আজি আপোনালোকক মই দেখাব চেষ্টা কৰিম আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। মই কালিৰ নিচিনাকৈ অকণমান আজি প্ৰসাদে লৈ লৈছোঁ, খাম এতিয়া। খোৱাটো নায়েই মই অথনিৰ পৰা বুলি নহয়, মানে কি মই আপোনালোকক কৈ আছোঁ, মই যিটো ব্ৰত কৰি আছোঁ সেইটো মোৰ এতিয়া টাইমটো পাৰ হৈ গ'ল, 16 ঘণ্টা হৈ গ'ল। এতিয়া সেইকাৰণে অকণ বুট মগুৱে লৈ লৈছোঁ। আপোনালোকক মই দেখুওৱা নাই, এই চাই লওকচোন। আজি আচলতে মিষ্টাৰো আহিম বুলি কৈছে ঘৰলৈ। তেওঁ এতিয়া ওলোৱা নাই, অফিচ কৰি মেলি আৰু অফিচ উঠোৱাৰ পিছত তেওঁ ওলাই আহিব। আজি ৰাতিপুৱা অকণমান বৰষুণ দিছিলে, ইমান ভাল লাগিছিলে। ভাবিছিলোঁ আৰু অকণমান জোৰছে দিব লাগিছিলে, কিন্তু দিছিলে, অকণমান জোৰছে দিলে, কিন্তু বহুত যিমান জোৰছে দিব লাগে সিমান জোৰছে দিয়া নাই আৰু। আচলতে ৰাতিপুৱা এতিয়া মই এইবোৰে এনেকৈ খাই দিওঁ, হয়তো অকণমান চাহ খোৱা নাই, আজি চাহ খাব লাগিব দেৰিকৈ। একদম ভাত খোৱাটো সেই আবেলি সময়ত খাওঁ আৰু দিনটো আমি বৰতীয়া ভাতটো খাই আছোঁ। কলবিলাক আচলতে অকণমান পিছলৈ অলপমান বেছি পকি গ'লে অকণমান মানে কলা নিচিনা হৈ যায়। আৰু এটা কথা, এইকেইদিন অকণমান খানাটো এনেকৈ খোৱাৰ কাৰণে আৰু এইটো 16 ঘণ্টা এইটো ফাষ্টিংটো কৰাৰ কাৰণে গাটো মই নিজে ইমান পাতলা অনুভৱ কৰিছোঁ, আৰু সঁচাকৈ বহুত ভাল লাগে, জানেনে? আমি আচলতে একো দৰৱ নোখোৱাকৈ মই ভাবোঁ কিছুমান কাম যদি আমি কৰিব পাৰোঁ নহয়, এক্সাৰচাইজেই হওক বা নিজে ঘৰতে বহুত লাগিছে, খোজকঢ়াৰ পৰা ধৰি যিখিনি কৰিব লাগে সেইখিনি যদি আমি কৰিব পাৰোঁ নহয়, মানে আমি আচলতে শকত হোৱাটো আমি নিজেই কমাব পাৰোঁ। কিন্তু সেয়াই আৰু এলাহ কৰোঁ, এলাহৰ কাৰণে এনেকুৱা হয়। আৰু মেইন কথা আমি মুখখনো আমি নিজে ধুনীয়াকৈ ঠিককৈ ৰাখিব লাগিব। কেলৈ কৈছোঁ, যদি আমাৰ লোভটো বেছি হয় নহয়, আপুনি কেতিয়াও চেহেৰাটো কমাব নোৱাৰে, ৱেইটটো কমাব নোৱাৰে আচলতে। সেইদিনাখন এটা হেৰিত পাইছিলোঁ, যিসকলে বাৰু মাংস খায় তেওঁলোকে সপ্তাহত বোলে কৈছে, মানে এজন হেৰিয়ে কৈছে, ভাল এজন মানে ডক্তৰ এজনে কৈছে
যদি সপ্তাহত দুবাৰতকৈ মানে যোনে বেছি মাংস খায়, দুসাঁজতকৈ আচলতে দুবাৰ বুলি ক'লে কিছুমানে কি কৰে, মাংস আনিলে ৰাতিপুৱাও খালে, দুপৰীয়া খালে, গধূলি খালে, সেইটো নহ'ব। মানে এসাঁজ মানে দুবাৰ, সপ্তাহটোত মানে দুসাঁজ যোনে খায় তাৰ একো প্ৰব্লেম নহয় বুলি কৈছে। আৰু সেইটো এটা হিচাপ আছে, হিচাপত খাব লাগে চব বস্তু, আৰু হিচাপত খালে আচলতে মই ভাবোঁ একো নহয় চাগৈ। কিন্তু সেয়া আৰু বেছিকৈ খালে মানে কি হয়, আমাৰ নিজৰে প্ৰব্লেম হয় ন, সেইকাৰণে আমি আচলতে চব বস্তু অকণমান চাই চিতি খাব পাৰিলে ভাল আৰু। খাই লওঁ দেই। মই যে আচলতে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, এইটোতো ভাদ মাহত মানে আমি সকলোৱে আচলতে এটা কাম কৰিব লাগে। আমি যে আমাৰ গডৰেজবিলাকত যে আমি যে আচলতে কাপোৰবোৰ যে ভৰাই থওঁ, এইটো আগৰ পৰাও কোৱা কথা হয়। মানে এই ভাদ মাহটোতো ৰ'দটো বিৰাট কাঢ়া হয় ন, সেইটো কাৰণে এই ভাদ মাহত আচলতে আমি কাপোৰখিনি মানে উলিয়াই ভালকৈ মানে কিবা আপুনি একো নাথাকিলেও ৰছী বান্ধি লওঁ বা তাঁৰত তেনেকৈ মেলি দিব লাগে কাপোৰখিনি। মানে কেলৈ কৈছোঁ, কাপোৰ আচলতে আমি গোটেই বছৰটো আচলতে আমাৰ মানে কি হয়, কাপোৰবোৰ আচলতে আমি ভৰাই থোৱা হয় ন, সেই কাপোৰটোত আমাৰ জাপে সোমাই থাকে। আৰু সেই ভাঁজবিলাকতো কেতিয়াবা আপুনি চাবচোন, মেখেলা হওক বা আমি চাদৰবিলাকৰ ভাঁজবিলাক আচলতে সঁচাকৈ লেতেৰাও হয়। মানে সেই কাপোৰখিনি আচলতে আমি সেইকাৰণে মানে কি হয়, আৰু সেই ভাজে কেতিয়াবা কি হয়, বস্তুটো জেগাডোখৰ মানে খুব খচখচীয়া টাইপৰ হৈ যায়। আৰু কেতিয়াবা কি হয়, তাত সৰু সৰু কুকুৰো নোসোমোৱা নহয়। সেইকাৰণে এই কাপোৰখিনি আচলতে মানে কোৱা কথা, আৰু এই কথাষাৰ আচলতে মই বহুত আগতে মই মাৰ্কেটত থাকোঁতে মানে তেতিয়াই গম পাওঁ। মানে সেই ভাদ মাহত মানে কি কয়, সেইকাৰণে ইমান কাঢ়া ৰ'দত আচলতে মানে কাপোৰবোৰ আচলতে আমি মেলিব লাগে, মানে ৰ'দত দিব লাগে এদিন, তেনেকৈ ৰ'দত দি তাৰপিছত আকৌ ধুনীয়াকৈ মানে গডৰেজত ভৰাব লাগে। আৰু এইটো আচলতে বছৰেকত এবাৰ আমি কৰিবই লাগে। আজি আচলতে মোৰ এই কথাষাৰ মানে কেলৈ মনত পৰিছে, মই নিজেও মানে কি হ'ল, আজি মই যেতিয়া মেখেলা চাদৰ পিন্ধি মই কথা পাতিবলৈ কাৰণে আপোনালোকৰ ওচৰত মই পিন্ধিবৰ কাৰণে যেতিয়া উলিয়াইছোঁ, তেতিয়া মানে মনলৈ আহিছে, এইটোতো ভাদ মাহতো আমি কাপোৰ ৰ'দত সকলোৱে দিব লাগে। সেইকাৰণে আচলতে ভাবিলোঁ আপোনালোকৰ লগতো আচলতে মই কথাষাৰ শ্বেয়াৰ কৰোঁ। সেইকাৰণে আপোনালোকক হয়তো আপোনালোকে গমেই পাইছেগৈ, আৰু যোনে নাজানে আচলতে তেওঁলোকেও জানি লওক কথাষাৰ, যে আমি ভাদ মাহত আচলতে আমি কাপোৰ ৰ'দত দিব লাগে তেনেকৈ। আৰু বিশেষকৈ মই এবাৰ ভাবিছিলোঁ মোৰ কাপোৰখিনি মই আজি ৰ'দত দিম, কিন্তু মানে ৰ'দত দিয়া নহ'ল। মানে কেলৈ, আজি ৰাতিপুৱাতে বহুত জোৰছে বৰষুণ আহিছে, আৰু কিন্তু একপ্ৰকাৰে মানে কি ভালো লাগিলে, ইমান গৰমত বৰষুণটো দি দিছে আজি, সেইটো কাৰণে আচলতে মোৰ কাপোৰ দিয়া নহ'ল। চাই লওঁ, আৰু যদি কাইলৈ যদি দিব পাৰোঁ আৰু কাইলৈ দি দিম, কাইলৈ যদি কাঢ়া ৰ'দ দিয়ে। কিন্তু এতিয়া ৰ'দটো দিছে, কিন্তু ইমান কাঢ়াও নহয়, সেইকাৰণে ভাবিছোঁ কাইলৈ দিবলৈ মই চেষ্টা কৰিম। আপোনালোককো সেইটো কাৰণে মই আচলতে জনালোঁ। এনেকুৱাত মানে কি হয়, আমি সকলোৱে আচলতে কাপোৰবোৰ ৰ'দত দিব লাগে। আৰু বিশেষকৈ মানে কি হয়, আপুনি গডৰেজত বুলিয়ে নহয়, বাকচত ট্ৰাংকত য'তে যি কাপোৰে ভৰাই থৈছে, সেই গোটেই কাপোৰবোৰ আচলতে আমি এই ভাদ মাহটোত আচলতে আমি ৰ'দত দিব লাগে। বহুত গৰম, আজি কাপোৰ অলপ ধোৱা হৈছিলে, কাপোৰখিনি মই ভৰাই ল'লোঁ। মানে গৰমত একদম গোটেই মানে ঘামি জামি, আৰু ৰ'দটো বহুত সাংঘাতিক বেয়াকৈ দিছে। অকণমান পানী খাই লওঁ। গৰমত আচলতে আমি অকণমান সঘনাই মানে অকণমান পানীটো খাই থাকিব লাগে দেই। মানে পানীটো খাই থাকিলে আচলতে আমাৰ মানে যিখিনি আমাৰ বাহিৰ হৈ গৈ আছে, আচলতে সেইখিনি আকৌ ঠিক হ'ব। সেইকাৰণে মানে কি হয়, এনেও গৰমত মানে কি হয়, সেইবুলি মই এটা কথা ক'ব বিচাৰিছোঁ সকলোকে, মানে ফ্ৰিজৰ পানী আচলতে বহুত বেছি তেনেকৈ খোৱাটো ভাল নহয়। আৰু আচলতে গৰমত কিছুমানে কি হয়, নৰ্মেল পানীটো খাবলৈ টান পায়। ফ্ৰিজৰ পানী যদি খায়ো নহয়, মই এটা কথা আচলতে মই ক'ব বিচাৰিছোঁ মোৰ ফালৰ পৰা, মানে নৰ্মেল পানী আৰু ফ্ৰিজৰ পানীটো অলপমান মিলাই লৈ খাব পাৰিলে বেছি ভাল। ডাইৰেক্ট ফ্ৰিজৰ পানীটো আচলতে দিব নালাগে বডিত। মইতো আৰু মানে কি, আগতে ময়ো তেনেকৈ খাইছিলোঁ, কিন্তু মই এতিয়া সেইটো অভ্যাস কৰা নাই। মই এনেকৈ বটলত ভৰাই ৰাখোঁ, আৰু মানে চকুৰ আগত ৰাখোঁ, আৰু যেতিয়াই মন যায় তেতিয়াই এনেকৈ অলপ অলপকৈ খাই থাকোঁ। আচলতে এনেকৈ পানীটো আমি খাই থাকিব লাগে অকণমান। আৰু বিশেষকৈ ইমানেই গৰম পৰিছে নহয়, সেই মানে পানীটোৱে আচলতে আমাক বহুতখিনি হেৰি কৰি ৰাখে। আৰু যদি পাৰোঁ আমি পৰাপক্ষত কেতিয়াবা অকণমান
ORS অকণমান খাব পাৰিলে বেছিও ভাল কেলে আৰু এই গৰম এই ঠাণ্ডা এনেকুৱাতে মানুহবিলাকৰ আচলতে বহুত জ্বৰো হৈছে দেই আৰু গা চাবোৰ বেয়া হৈ থাকে সেইটো কাৰণে মই ভাবোঁ এনেকৈ যদি আমি অকণমান ORSও খাই থাকিব পাৰোঁ মানে আমাৰ আচলতে শৰীৰটোৰ কাৰণে আচলতে আমাৰ ঠিক হৈ থাকিব আৰু মানে কি হয় গাটো আমাৰ বহুতখিনি মানে ঘামত আচলতে চাবচোন মানে ঘাম যিটো ওলাই ঘামৰ পৰা যে এটা মানে আমাৰ ভিতৰৰ পানীটো ওলাই গুচি যায় সেইটো কাৰণে মানে সেই আমি ORSটো যদি অকণমান খাই থাকিব পাৰোঁ নহয় ঠিক হৈ থাকিব আৰু এনেও আমি এনেকৈও খাব পাৰোঁ ন আমি নেমু টেঙাটো আমাৰ ঘৰতো চবৰে থাকে ন সেইটো আমি নিজে অকণমান চৰবত বনাই খাব লাগে সেইটো খাব পাৰিলেও ভাল চেনিটো কিন্তু কমতি দিব লাগে দেই চৰবত বুলি ক'লে মানুহে অকণমান চেনিটো অকণমান বেছি খাব বিচাৰে কিন্তু মই ভাবোঁ চেনিটো অকণমান কমকৈ দিব লাগে সম পৰিমাণে আৰু চেনি আৰু অকণমান নিমখ সম পৰিমাণে দি তেনেকৈ খাব লাগে তেনেকৈ খাই থাকিলে আচলতে আমাৰ শৰীৰৰ কাৰণেও ঠিক আৰু বিশেষকৈ খাইটো ভালো লাগে মই কিন্তু ভাল পাওঁ আপোনালোকে ভাল পায় নাই আজি নহ'লে মই ভিডিঅ'টো ইমানতেই ৰাখোঁ মই আকৌ নেক্সট ভিডিঅ'লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'ম নমস্কাৰ